বিজনীত চান্দিমুণ্ডা জুৱা খেলৰ জুৱাৰী আটক। চিৰাঙৰ বিজনীৰ ২ নং দক্ষিণ মাক্ৰাত বৃহস্পতিবাৰে নিশা আৰক্ষী অভিযানত চান্দিমুণ্ডা জুৱা খেলৰ সামগ্ৰীসহ 2টা জুৱাৰী গ্ৰেপ্তাৰ হয়। ধৃত জুৱাৰী দুটা ২ নং দক্ষিণ মাক্ৰা নিবাসী নবীবুৰ ৰহমান ৩৫ বছৰ আৰু আব্দুল আলিম ৪৫ বছৰ। ধৃত জুৱাৰী দুটাৰ পৰা আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰীৰ লগতে নগদ ধন ২,৯০০ টকা উদ্ধাৰ কৰে। এক গোপন খবৰৰ ভিত্তিত বল্লামগুৰি উপ আৰক্ষী চকীৰ আৰক্ষীয়ে নিশা ২ নং দক্ষিণ মাক্ৰাত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ধৃত জুৱাৰী দুটাক। পিছত আৰক্ষীয়ে জব্দকৃত জুৱা খেলৰ সামগ্ৰীসহ ধৃত জুৱাৰী দুটাক বিজনী থানালৈ লৈ আহে। मेरी साइज बिल्कुल नहीं है ना मैं तो पता मारी पेपर हो गया